Hello everyone, welcome back to my channel. বহুত দিন হল ভিডিও বনোৱা নাই, সো ভাবিলো এটা ভিডিও বনাও। তো এতিয়া মানে এটা স্পেশাল কিবা এটা আছিল, সো ভাবিলো বনাও। মানে আমাৰ নামঘৰ 100 বছৰ পুৰা হ'ল আৰু সেই কাৰণে শতবৰ্ষত পালন কৰিছিলে আমাৰ নামঘৰত দুদিনীয়াকৈ। তো তাতে কেনেকৈ ধৰণৰ কি কৈ মানে গোটেই উৎসৱখিনি পালন কৰিলে তাকে দেখাম বুলি ভাবিছো। আৰু এতিয়া মই আছে একটা ধুনীয়া জেগাত, চাওকচোন গোটেই সৰিয়হৰ ফুল চাৰিওফালে। সো ভিডিঅ'টো চাওকচোন বাৰু, কেনেকুৱা লাগিছে জনাব কমেণ্ট। আজি শতবৰ্ষৰ প্ৰথম দিন আৰু আমি এতিয়া উষা কীৰ্তন কৰিব যাওঁ। এতিয়া ৰাতিপুৱাৰ 4:30মান বাজিছে চাগে, আৰু এতিয়া আমি উষা কীৰ্তন কৰিবলৈ যাওঁ। আৰু আপোনালোক সকলোৱে একদম সকলোবোৰ কাৰ্যসূচী চাই যাব, কেনেকৈ আমাৰ শতবৰ্ষ পালন কৰে। আৰু এয়াই হৈছে আমাৰ নামঘৰ। এয়া নামঘৰৰ ৰাতিৰ দৃশ্য। ৰাতি মানে 4:30 বাজিছে এতিয়া। আৰু এয়া চাওক, ইমান ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আমাৰ নামঘৰটো শতবৰ্ষ উৎসৱৰ কাৰণে। আৰু এইফালে এনেকৈ ধুনীয়াকৈ লিখা আছে শতবৰ্ষ উৎসৱ উদযাপন। আৰু এইফালে হ'ব আমাৰ ভাওনা। এতিয়া মই পুৰা ৰেডি, চাদৰ মেখেলা পিন্ধি, আৰু এতিয়া নামঘৰলৈ যাম। যিহেতু নামঘৰত শতবৰ্ষ হিচাপে নাম পাতিছে আৰু বহুত দূৰ দূৰণিৰ পৰা ভকত আইসকল মাতিছে। চ' এতিয়া নামঘৰত যাম। নামঘৰত এয়া নামঘৰৰ দিনৰ ভাগৰ দৃশ্য। চাওকচোন ৰাতিতকৈ দিনত কিমান বেছি ধুনীয়া লাগিছে। আৰু এয়া নামঘৰৰ ভিতৰত কিমান ধুনীয়াকৈ বনাইছে চাওকচোন। ৱালত আমাৰ গাঁৱৰে শিল্পী এগৰাকীয়ে বনাইছে। শ্ৰীকৃষ্ণৰ ৰথত অৰ্জুন যে উঠি থাকে সেইটো দৃশ্য। আৰু এইফালে চলিছে চাহ। ইয়াত সকলোৱে আহি চাহ খাই আছে। নামঘৰলৈ অহা সকলো লোককে খুৱাইছে। আৰু আজি হৈছে শতবৰ্ষৰ দ্বিতীয়টো দিন, আৰু সেইটো কাৰণে আজি এতিয়া শোভাযাত্ৰা হ'ব। আৰু মই একদম পূৰা চাদৰ মেখেলা পিন্ধি ৰেডি যাবলৈ। আৰু এয়া শোভাযাত্ৰাৰ কাৰণে সকলোৱে ৰেডি হৈ আহিছে ওলাই। ইমান ধুনীয়াকৈ সকলোবোৰ ওলাই আহিছে, দেখিয়ে ভাল লাগিছে। চাওকচোন সকলোৰে একদম পূৰা উৎসাহ
শোভাযাত্ৰাত যাবলৈ আৰু আজি দ্বিতীয় দিন যিহেতু শেষো হৈ যাব সেইটো কাৰণে সকলোৱে খুব ধুনীয়াকৈ ওলাই আহিছে ফূৰ্তি মনেৰে। কৰি মেলি আমি ঘৰলৈ আহি আছোঁ আৰু আছে কিবা কিবি অনুষ্ঠান যাম আকৌ আৰু ৰাতিলৈ ভাওনাও আছে চ' একদম ভাওনা দেখুৱাম আপোনালোকক। পোনপ্ৰথমে আমাৰ আজি অনুষ্ঠানৰ যি উদ্বোধন কৰিবৰ কাৰণে মাতি আনিছিলোঁ নিমন্ত্ৰণ কৰিছিলোঁ অসমৰ বোলছবি জগত ধাৰাবাহিক তথা থিয়েটাৰৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এজন প্ৰতিষ্ঠিত তথা সকলোৱে জনপ্ৰিয় অভিনেতা ভৱেশ ডাঙৰীয়া তেখেতে আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতৰ কথা আৰু আমাক হয়তো চিনাকি দিব নালাগে, তেওঁৰ ইতিমধ্যে বিভিন্ন সন্মানেৰে বিভূষিত হৈছে। ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ উদ্যোক্তা সমিতিৰ সভাপতি লক্ষ্যজিৎ বাবুল বৰা ডাঙৰীয়া, তেখেত উপস্থিত আছে। এখন ফুলাম গামোচাৰে আমাৰ ভৱেশ বৰা ডাঙৰীয়াক আদৰণি জনাব। আমাৰ আজি এই অনুষ্ঠানৰ উদ্বোধক জনপ্ৰিয় অভিনেতা ভৱেশ বৰা ডাঙৰীয়া, সকলোৱে এটা হাত তালি দিয়ক। আপোনালোকে সকলোৱে নিশ্চয় চিনি পায় আৰু আমাৰ সৌভাগ্য এনে এজন মানুহক আমি জাগিৰ জোঁৱাই হিচাপে পাইছোঁ, সেইটো আমাৰ ভাগ্য। তেওঁক এখন চেলেঞ্জ লৈ আদৰণি জনাব আমাৰ লক্ষ্যজিৎ শইকীয়া ডাঙৰীয়া। এটা জাপিৰে আদৰণি জনাব উদ্দীপ্ত বিকাশ শইকীয়া ডাঙৰীয়াই। আৰু তেখেতক প্ৰদান কৰিবৰ কাৰণে এখন প্ৰশংসা পত্ৰ আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ। এখন শৰাই আগবঢ়াব ৰিপুল শইকীয়া ডাঙৰীয়াই, এখন শৰাই তেওঁক আদৰণি জনাব ভৱেশ বৰা ডাঙৰীয়াক। কিবা টেবুল এখন দি দিবা। সম্বৰ্ধনা পত্ৰ পাঠ কৰিবৰ কাৰণে পাঠ কৰি তেখেতক প্ৰদান কৰিবৰ কাৰণে মই শ্ৰী ৰাজুমণি শইকীয়াক আহ্বান জনাওঁ। বন্দে জগদ্গুৰুম হৰি ৰাম 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 ৰাম। ব্ৰহ্মাণ্ডৰ এই বিনন্দীয়া সংসাৰ আমাৰেই সৃষ্টি। কল্লোলিত মায়াৰ প্ৰভাৱে আৱৰি থাকে ব্ৰহ্মাণ্ডৰ প্ৰতিটো জীৱ। সত্য কেতা দাপৰ আৰু কলি এই চাৰি যুগৰ ভিতৰত কলি জীৱৰ মুক্তিৰ পথ সুগম হোৱাৰ কাৰণে জ্ঞানীসকলে এই যুগকে শ্ৰেষ্ঠ যুগ বুলিছে। এই যুগত আমাৰে শ্ৰৱণ কীৰ্তন ভকতি কৰি জীৱই লভিব পৰম মুক্তি।
স্বৰ্গৰ প্ৰধান অপেশ্বৰী পাতিলে। মোৰ মায়াৰ দ্বাৰাই দেৱকৰ্ম সাধি পুৰুষ এই জগতত। এইবাৰো দেৱলোকে মোক কলিৰ লগত সহযোগ কৰি কাল আৰু অকাল দৈত্যদয়ক বধ কৰিবৰ বাবে পঠাইছে। যুগৰ ধৰ্ম অনুসৰি এইবাৰ কলিয়ে এই পৃথিৱীত তেওঁৰ ৰাজত্ব বিস্তাৰ কৰিব আৰু ময়ো কলিৰ লগ হৈ পৃথিৱীত কলিৰ ধৰ্ম প্ৰচাৰ কৰাত সহায় কৰিম। এতিয়া তোমালোকে স্নান পৰ্ব আৰম্ভ কৰা। স্নান কৰি অহাৰ পাছত তোমালোকৰ বাবে কোমৰকৰ ব্যৱস্থা কৰা হৈছে। তোমালোকে কোমৰক পান কৰিবা। তাৰো পৰ্ব তুমি সকলোৰে বাবে কোমৰকৰ ব্যৱস্থা কৰা। মই সকলো ব্যৱস্থা কৰিম। যোৱা আৰু আহিছোঁ পৰ্ব।
তুমি হস্তিনাপুৰ পাণ্ডৱক এই বাৰ্তা দিয়া যে যাদৱসকল প্ৰবাদ নদীৰ তীৰত গান্ধাৰী ৰখি খাব ভায়ে ভায়ে বিবাদ লাগি ধ্বংস হ'ল সমগ্ৰ আমাৰ বিধৱা স্ত্ৰীসকলক মধ্যম পাণ্ডৱ অৰ্জুনক লৈ আহিব এই গোপিকাৰ ৰঞ্জন কেৱল আপোনাৰ ইচ্ছাতে গোটেই স্বৰূপো ধ্বংস সামান্য এটি কথাতে যাদৱৰ মাজত বিবাদ সৃষ্টি লগায় গান্ধাৰীৰ অভিশাপ মোৰ পাতি নলে আপুনিয়ে নহয় জানো এই যদুকুল ধ্বংসৰ মূল ফুটা তথাপি আপোনাৰ বাক্য পানী তাকে হস্তিনালৈ চাবলৈ ওলালে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব গোটেইখিনি বস্তু ভালকৈ দেখাব পৰা নগ'ল কিন্তু যিখিনি পাৰিলোঁ সেইখিনিকে অলপ থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ ভাল পাইছে ভিডিঅ'টো চ' আজিলৈ বাই বাই